নমস্কাৰ আজি আকৌ এটি আমাৰ এক্সপ্লৰিং ভিলেজৰ আপোনালোকক স্বাগতম জনালোঁ নতুন এটি ব্লগত আগৰ যিটো সংগীয়া চুকৰ ব্লগ আছিলে তাত আপোনালোকক কোৱা হৈছিলে বাতিটোৰ ওপৰত এটা ভিডিঅ' বনোৱা হ'ব আপোনালোকক জনোৱা হ'ব যে বাতিটো কেনেকৈ আহিলে কি কথা তো আজি গোটেই ভিডিঅ'টো বাতিটোৰ ওপৰতে হ'ব তো বলক আজি আমাৰ ৰূপটো অলপ বেলেগ দেখিছোঁ তো আমিও আহি বৰ্তমান উপস্থিত হৈ গ'লোহি ৰাইজ গোট খোৱা নাই খাব আৰু লাহে লাহে গোট খাব তো বাকীখিনি আপোনালোকক আমি কথা বতৰাটো পতাই আমি গোটেইখিনি কথা আপোনালোকক বাতিভাগো দেখুৱাম তো তাৰ মুহূৰ্তখিনি গোটেইখিনি কথা আমি জনাবলৈ চেষ্টা কৰিম তো বলক এয়া আমি নামঘৰ ভাগৰ ভিতৰলৈ সোমাই গৈ আছোঁ নামঘৰ ভাগৰ গোটেই আপোনাৰ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম সকলো যুৱক যুৱতী ৰাইজ গোপিনী সকলো আহি উপস্থিত হৈছে এইভাগে সতলা ভাগ নামঘৰৰ সতলা কাষতে বাতিভাগ আছে ৰাইজ গোপিনী সকলো আহি ভিৰ কৰিছে আজি বাতিভাগৰ বাৰ্ষিক যেতিয়া ৰাইজসকল সকলো বহিছে আপোনাৰ এই বাতিভাগ উলিয়াব এতিয়া সেৱা লৈছে সেৱা লৈ সকলোৱে নামঘৰ ভাগত সেৱা জনাইছে সকলোৱে সেৱা প্ৰাৰ্থনা জনাইছে বাতিভাগ আজি বাহিৰলৈ উলিয়াব বাৰ্ষিক যেতিয়া সেইবাবে সকলো ৰাইজ গোপিনী যুৱক যুৱতী সকলো আহি বাতিভাগত সেৱা জনাইছে বাতিভাগ বাহিৰলৈ উলিয়াব বুলি সকলোৱে ধূপ চাকি বন্তি জ্বলাইছে বাতিভাগ আজি বাৰ্ষিক যেতিয়া আইসকলে সকলো উৰুলি দিছে ডবা এইভাগ বাতিভাগ উলিয়াবলৈ গৈছে গাঁৱৰ বয়োজ্যেষ্ঠ মানুহ এজন তেখেতে বাতিভাগ উলিয়াই আনিব বাহিৰলৈ এইভাগ বাতিয়ে আপোনালোকক যিভাগ বাতিৰ কথা কৈছিল আজি যিভাগ বাতি বাৰ্ষিক হয় সেইভাগ বাতি এইভাগ বাতিয়ে আমাৰ দান পুখুৰী পৰা পোৱা বুলি জানো আমি এইভাগ বাতি পানী সকলোকে খাবলৈ দিছে এই বাতিভাগৰ পানী সকলো ৰাইজে খাইছে সকলোৱে তাৰ পানী গ্ৰহণ কৰিছে এতিয়া নাম প্ৰসংগ আৰম্ভ হ'ব কাৰণে আৰম্ভ হ'ব যেতিয়া ৰাইজে সকলোৱে সেৱা জনাইছে ৰাইজ গোপিনী যুৱক যুৱতী সকলোৱে সেৱা জনাইছে এতিয়া নাম প্ৰসংগ আৰম্ভ কৰিব বাতিভাগৰ বাৰ্ষিক যিহেতু এই বাতিভাগৰ বিষয়ে আৰু অধিক জানিবলৈ আমি গাঁৱৰ বয়োজ্যেষ্ঠ দুজনৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকক জনাবলৈ চেষ্টা কৰিম বোলো গাঁৱৰ বয়োজ্যেষ্ঠ লোক দুজনৰ সৈতে আমি কথা পাতিম তেখেতসকলে আমাক এই বিষয়ে জনাব এই নাম প্ৰসংগ আৰম্ভ হৈছে আমিও তেখেতসকলক ওচৰলৈ গৈ আমি এই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আহক আমি এই বাতিভাগৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ ঐতিহ্যপূৰ্ণ দেওপুখুৰীৰ লগত জড়িত
বাতি সম্পৰ্কে ক'ব ওলাইছোঁ সেইটো অৱশ্যে বৰ ঐতিহ্যপূৰ্ণ। আমাৰ এগৰাকী এই গাঁৱৰে নিবাসী মহাচন্দ্ৰ হৈ তেওঁ আচলতে মহ কৰিলে মহাচন্দ্ৰ হৈ এই এভাগ বাতি তাৰে হৰলুপি কৰিলে আৰু বাতিত তেওঁলোকে কোৱা মতে সৰ্পই কিছু হেৰি কৰিলে যিটোৰ কাৰণে তেওঁলোক নিশ্চয় আমনি পালে বা ভয় খালে খাই বাতি ভাগ দিবলৈ বাধ্য হ'ল। যিয়ে নহওক আমাৰ সম্পত্তি পুনৰ আকৌ আমালৈকে ঘূৰি আহিল আৰু ই ঈশ্বৰৰে এটা অৱদান বুলি আমি আজিও ইয়াকে আঁকোৱালি লৈ এই উৎসৱ উদযাপন কৰি আহিছোঁ। নমস্কাৰ, মই সংগ্ৰামী যুৱ সংঘৰ প্ৰাক্তন সভাপতি হিচাপে মই এই কথাটো আপোনালোকক ইতিমধ্যে গম পাইছে, আমাৰ উপদেষ্টাদেৱে আপোনালোকক দাঙি ধৰিছে যে আমাৰ ইতিহাস প্ৰসিদ্ধ এই দেওপুখুৰীতেই এই বাতিভাগ ইয়াৰ পৰা প্ৰধান হৈছে বুলি এটা ওলাইছিলে আৰু শেহতীয়াকৈ মোৰ কাৰ্যকালৰ দিনতে মই সভাপতি থকাৰ দিনতে কুকিয়াৰ গাঁৱত এই বাতিভাগ মানে পাইছিলে আৰু তেওঁলোকে গৃহস্থীগৰাকীয়ে আমাক বাতিভাগ যোৱা এই আজি ৩-৪ বছৰ আগতে আমাৰ আজিৰ দিনটোতে তেখেতসকলে আমাক অৰ্পণ কৰিছিলে আৰু আমি সেই বাতিভাগ এটা ধৰ্মীয় অনুষ্ঠানৰ মাজেদি আমি পুনৰ গ্ৰহণ কৰিছিলোঁ আৰু আমাৰ নামঘৰতে আমি এই বাতিভাগ ৰাখিছোঁ। আপোনালোকে দেখিছে। এতিয়া কথা হ'ল যে আমাৰ ইতিহাস প্ৰসিদ্ধ এই দেওপুখুৰীত যিভাগ বাতি ওলাইছিলে সেই বাতিভাগৰ যথেষ্টখিনি কাহিনী আছে। এইখিনি কাহিনী আমাৰ আজু ককাৰ দিনৰ নামখনৰ শুনি আহিছিলোঁ। সংঘৰ উদ্যোগত আমি সমূহ গৃহস্থী আমি আজিৰ দিনটোত সকলোৱে আমি এই ধৰ্মীয় পৰম্পৰাটো আমি বৰ্তাই ৰাখিছোঁ আৰু প্ৰতিবাৰে আমি পালন কৰি যাম। সকলো কাৰণে আহাৰৰ ব্যৱস্থা কৰিছে। আমি সংগ্ৰামী চুকৰ সভাপতি আৰু সম্পাদকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আহক। মই আমাৰ ইয়াৰ সভাপতি সংগ্ৰামী যুৱ সংঘৰ আৰু মই সম্পাদক হিচাপে বৰ্তমান কৰ্মৰত সংগ্ৰামী যুৱ সংঘৰ। তো আগৰ যিখিনি আমাৰ গাঁৱত অনুষ্ঠান হ'লে আমাৰ গাঁৱতেই এই নামঘৰ ভাগতেই আমাৰ যদি চাকি বন্তি দি পেলাই অনুষ্ঠানৰ কাৰণে যিখিনি বাচন বৰ্তনৰ প্ৰয়োজন হয় তো সেইখিনি আমাৰ চাকি বন্তি দিলে আমাৰ নামঘৰ পুখুৰী পাৰত চাকি বন্তি জ্বলোৱা শুনাত এখন নাৱৰে আমাক গোটেই বস্তুখিনি বাচনখিনি আমাৰ উলিয়াই থয় আৰু ব্যৱহাৰ কৰি আকৌ ব্যৱহাৰৰ পিছত পুনৰ আমি চাকি জ্বলাই সেই বস্তুখিনি আমি পুখুৰীত দি দিওঁ, তো তেওঁলোকে অৰ্পণ কৰা হয় পুখুৰীতে। তো সেইটো এটা প্ৰথা চলি আছিল। সেই প্ৰথাৰ মাজতেই আমি শুনামতে এজন ব্যক্তিয়ে এটা বাতি অনুষ্ঠানটো হোৱাৰ পিছত ঘূৰাই নিদিলে। তো নিদিয়াৰ পিছৰ পৰাই সেই যিখিনি নিয়মিত প্ৰথাটো চলি আছিল যে উলিয়াই দিয়া আকৌ ঘূৰাই দিয়া, সেই প্ৰথাভাগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল। বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা 4 বছৰৰ আগত আমাৰ টুটীয়া নিবাসী এগৰাকী ব্যক্তিয়ে আমাক জানিবলৈ দিয়ে যে দামপুখুৰীৰ পৰা পোৱা এভাগ বাতি তেওঁলোকৰ ঘৰত বৰ্তমানো সংৰক্ষিত হৈ আছে। সেই বাতিভাগ তেওঁলোকৰ ককাকে কোনোবা জেগাৰ পৰা ক'ৰবাৰ পৰা পাইছিলে, সঠিক তথ্য নাই কাৰণে মই সঠিকভাৱে কথাখিনি নকওঁ। তো তেখেতসকলে পাইছিলে, পোৱাৰ পিছত আমাৰ সংগ্ৰামী যুৱ সংঘৰ লগত যোগাযোগ কৰি তেওঁলোকে নিজেই আহি বাতিভাগ আমাৰ ইয়াত ঘূৰাই দিলে আৰু তেতিয়াৰ পৰাই সেই 13 অক্টোবৰ দিনটো আমাৰ বাতিভাগৰ প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সেৱা হিচাপে আমি উদযাপন কৰি আহি আছোঁ। ধন্যবাদ আপোনালোকক আমাৰ ইমানখিনি জনোৱাৰ বাবে আপোনালোকক ধন্যবাদ। এই সংগ্ৰামী চুকৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সংগ্ৰামী চুকৰ যুৱ সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জনাইছে। এয়া অংগীতামলৈ ডিষ্টিংশ্যন সহ মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হৈছে। ইয়াৰ পাছতে আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ মাধুৰ্য ফুকন ডাঙৰীয়া, যুৱক মাধুৰ্য ফুকন, তেখেতে ফাৰ্ষ্ট ডিভিজন সহ যোগাভি ডেটাৰ পৰা সহ ফাৰ্ষ্ট ডিভিজন পাইছে। তেখেতক সম্বৰ্ধনা জনাব আমাৰ পিয়লি বৰা
এয়া মাধুৰ্য ফুকন তেখেতে ফাৰ্ষ্ট ডিভিজন পাব জিঅ'গ্ৰাফী লেটাৰৰ পৰা উত্তীৰ্ণ হৈছে ইয়াৰ পাছতে আমি নিৰ্বাচন কৰিছোঁ বিশ্বাস বৰা তেখেতে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে এই সংবৰ্ধনা অনুষ্ঠান শেষ হৈছে এতিয়া প্ৰসাদ বিতৰণ আৰম্ভ কৰিছে অসমীয়া মাজৰ চুকৰ দানপুখুৰী যিভাগ বাতিভাগৰ বিষয়ে আপোনালোকক আমি যিমানখিনি পাৰিলোঁ জনালোঁ ৰাইজেও যিখিনি আমাক জনালে আপোনালোকক জনালোঁ গতিকে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব